लेकिन ना ये ना बहुत गलती किस्मत कर देखे हे कारण अहा लगे लगे মই দিছু হেতু কৰিছো দেখিছেনে মোৰ কাপোৰৰ গুটি বলিয়া খানালে যাও নি বলিয়া খানালে যাও নি ভৰ্তি হ'বলৈ যাও জুম কৰি না কাটা हेलो एवरीवन মই নিশু আৰু মোৰ ইউটিউব চেনেললে আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো সকলো ভালে আছে মোৰ খবৰ ভাল মোৰ অলপ হেলথটো ভাল হৈছে আৰু আজিৰ ভিডিওটো বহুত বেছি এক্সাইটেড মই কৰিবলৈ আৰু আপোনালোকৰ কাৰণে এটা সৰু সাৰপ্ৰাইজ এটা আছে যেটো কাৰণে আপোনালোকে মোক ইমানখিনি মৰম দি আছে ইমান কম সময়তে আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতীয়াকৈ কৈ দিছো যদি আপোনালোক মোৰ চেনেললৈ নতুন বাৰৰ বাবে আহিছে ডু সাবস্ক্ৰাইব টু মাই চেনেল আৰু Do subscribe to my channel, like, comment and subscribe. Like, comment and subscribe kori dibo. Aru itia ami video to start korim. Aru itia moi ahisilu bhindohor ghor ratipe ahi topkilu hi jihetu bag schoolot basot uthabo asile aru bhindohor ghor usorte hebabe humai golu mane humai itia yate thakim olop deri ba halage schoolor pora তাৰ পাছত আপোনালোকক মই অলপ মোৰ পেকিং আছে কৰিবলগীয়া পেকিংটো শুনি চাগে গম পাইছে কি হ'ব আজিৰ ভিডিওটো আৰু মই ক'ত গৈ আছো আপোনালোকক অলপ পাছত কৈ আছো তো বলক ভিডিওটো ষ্টাৰ্ট কৰি দিও এতিয়া এক সব ক'ত উঠি আছে সব বান্দৰ এটো আমাৰ ঘৰ বান্দৰ এটো এই মোৰ ভিন্দৰ বাৰ ছোৱালী হয় তোমাৰ নামটো কৈ দিয়া অভিযুক্তা দত্ত তো বলক ভিডিওটো স্টাৰ্ট কৰি দিও এতিয়া মই পালোহি দাদাৰ ওচৰত আৰু মানে কি হয় ন আমাৰ বৌহতৰ ঘৰটো মানে একেটা ৰোডতে পৰি যায় দাদা শ্বৰুমত তো মই মানে দাদাৰ ওচৰত নোসোমালে মোৰ পেটত ভাত নাযায় মই ইয়াৰ পৰা যেতিয়াও আহোঁ মানে এইফালে মই তাৰ ওচৰতে যাব নোৱাৰোঁ হেল্ল' বলো কি পইচা দিবি নি So দাদাৰ ইয়াত আহা কাৰণটো হৈছে আজি দাদাৰ সময় নাই তো দাদা যাব নোৱাৰে বেটিক আনিবলৈ মই যাব লাগিব কৰি আজি মাহী আৰু পেহী যাব আনিবলৈ তাইক আৰু মই আপোনালোকক তাত গৈ কেম্পাছটো দেখাম য'ত মোৰ মায়ে চাকৰি কৰি আছে আৰ্মি কেম্পাছ এটা ইয়াতো আছে তো সেইটো গৈ আপোনালোকক অকণমান দেখাই দিম তো এতিয়া মই আহিছোঁ ফাৰ্মাচীলৈ দাদাৰ দৰৱকেইটা ল'বলৈ তাৰ দৰৱ লৈ লৈ মই পাগল হৈ যাম কেতিয়াবা এদিন এয়া যাব ওলাইছোঁ এতিয়া আৰু মাহীকো লৈ ল'লোঁ মানে মোৰ মাহী নহয় টিমচিৰ মাহীয়েক এয়া আহি পালোহি কেম্পাছ আৰু চাওকচোন ইমান গ্ৰীনাৰী হয় ন বহুত ধুনীয়া লাগে আৰু ইয়াত থাকি সঁচাকৈ বহুত বেছি ভাল লাগে চ' আমি এতিয়া আহি পালোহি আৰু এতিয়া এইটোৱে কেম্পাছ হয় আৰু এইখন স্কুলত আমিও পঢ়া বায়ো পঢ়িছিলে ময়ো পঢ়িছিলোঁ মোৰ বায়ো পঢ়িছিলে আৰু এতিয়া তাইৰ ছুটি হোৱা নাই এতিয়া লাহে লাহে হ'ব আৰু আমি আহি পিনি ৰখি আছোঁ এইফালে ষ্টুডেণ্টছবিলাকৰ সৰু ল'ৰা ছোৱালীবিলাকৰ আছে এইফালে নাৰ্চাৰী হ'ল মানে প্লে স্কুলবিলাক এইফালে আছে আৰু সিফালে সেইবিলাক ক্লাছ আছে আপোনাৰ 4-5ৰ পৰা সিফালে আছে তো সেইফালেতো এতিয়া আমি যাব নোৱাৰোঁ এলাউ নকৰে চ' এয়া ওলাই আহিছে সিহঁতি তাই মানে দেখি একদম পূৰা এক্সাইটেড হৈ যাব এতিয়া শুইজনী আহিছে একদম লাষ্টৰজনী তাই একদম লাষ্টতে আহে আহি পালেহিও যাই এইজনী দৌৰি দৌৰি আহিছে আহিয়ে উৎপাত কৰিব লাগি গ'ল ইমান ধুনীয়া টিকনি দেখিছে এনেকৈ কৈ দিয়া চ' তাইক থৈ আহি সোমালোহি ভুটীয়া মাৰ্কেট আহিছে ইয়াতে কোৰ্ট ফিল্ডত যোৰহাটত সেইকাৰণে অলপ কালেকশ্যন তাত চাই ল'লোঁ হয় একো লোৱা নহ'লে তেনেকৈ যিহেতু ইমান দাম কৈছে আৰু ইমান দাম দি এজনী ছোৱালীয়ে কেতিয়াও এনেকৈ নলয় আমি সলাই কাপোৰ বেছি ভাল পাওঁ সদায় একেটা পিন্ধিলে আমি ব'ৰ হৈ যাওঁ কালি মোৰ লগত মোৰ বহুত স্পেচিয়েল ছোৱালী এজনী যাব মোৰ লগত মোৰ কাৰণে লাইফত বহুত ইম্পৰ্টেণ্ট মোৰ লগত কোন যাব এখেত যাব দেখিছে নহয় আপোনালোকে চিনি পাইছে চাগে প্ৰাংগনা গগৈ বুলি আছে ইউটিউব চেনেল তাইৰ আৰু
তাইৰ চেনেলটো আপোনালোকে চাই বুলি মই গম পাইছোঁ। তো মই এতিয়া পেকিং কৰিব লৈছোঁ আৰু এয়া দেখিছে ন মোৰ কাপোৰৰ গতি কি হৈ আছে চাওক কিমান ধুনীয়া লাগিছে। ৱাও ইমান ধুনীয়া ইমান চিজিল ছোৱালী মই। আৰু বেছি কাপোৰ নিনো বুলি ভাবিছোঁ। ড্ৰেছ 4টা লৈ লৈছোঁ আৰু গৰম পেণ্ট লৈ লৈছোঁ তাত যিহেতু ঠাণ্ডা। আৰু এইটো চুৱেটাৰ লৈছোঁ আৰু এইটো চুৱেটাৰ লৈছোঁ। কি হ'ল ভূটান বুলি ভাবচোন সৰু ভূটান। হেল্ল' গুড মৰ্ণিং এভৰিৱান। আৰু এতিয়া আমি যাবলৈ ওলালোঁ আৰু দেখিছি বেগ চেগ লৈ লৈছোঁ। কিমান দিন থাকিম গম নাপাওঁ সেইকাৰণে। আৰু তুমি এক্সাইটেড নে? আইঅ বেগডাল মোৰহে কষ্ট বেগ লৈ লৈ চলো। তো এয়া আমি যাব লৈছোঁ তেজপুৰলৈ আৰু এইটোৱে আছিলে ছাৰপ্ৰাইজ। আপোনালোকক মই তাত গৈ দেখামগৈ মাৰ ৰিয়েকশ্যন, যিহেতু মায়ে নাজানে মই ছাৰপ্ৰাইজ দিব গৈ আছোঁ বুলি। আৰু ব'লক এতিয়া যাওঁ আৰু আপোনালোককো অলপ এক্সপ্ল'ৰ কৰাই দিওঁ তেজপুৰখনো। আৰু আমাৰ মাহঁতৰ কেম্পাছটো বহুত বিউটিফুল হয়, মাৰ কৰ্মস্থানটোও দেখাম। আৰু য়েছ সিমানেই। আৰু মোৰ লগত কোন গৈ আছে গম পায়ে, সেইজনী ব্লগ বনোৱাত চাগে ব্যস্ত হৈ আছে। দেখাইছোঁ ৰ'ব। ক'ত যোৱা? তেজপুৰ। আচ্ছা বলিয়া থানালৈ যাবা নেকি? বলিয়া থানালৈ যাবা নেকি? ভৰ্তি হ'বলৈ যাওঁ। বাই বাই যোৰহাট। অলপৰ কাৰণে আগুৱাই আছোঁ এমাহৰ পাছত। এতিয়া আমি পালোহি জখলাবন্ধা। আৰু এতিয়া জখলাবন্ধাত যদি নামি আমি চানা নাখাওঁ তেন্তে কেনেকৈ হ'ব ন? তো সেইটো কাৰণে ৰাতিপুৱাই চানা খাই লৈছোঁ। বাদ বাকী যি হওক চানা মিল। এই ওপৰত আছে ন, মাথা ওপৰত চা। এইটো চাই আছে না? এইটো টকলাটো চাই আছে না? বাহিৰত চাই আছে অঁ জুম কৰি না কাটা। এতিয়া আমি তেজপুৰ পালোহি আৰু মানে পায়েই সোমাইছোঁহি জুডিঅ'ত। কাৰণ আমাৰ শিৱসাগৰতো জুডিঅ' নাই আৰু যোৰহাটতো নাই। যিহেতু মিছন চাৰিআলিত নামিলোঁ আৰু দেখিলোঁ যে জুডিঅ' আছে আৰু ৰখি থকা নাই, দুইজনী আহি সোমাইছোঁহি। আৰু ইয়াতে ইমান মজা মজা কালেকশ্যন আছে। চাওঁ এতিয়া এফালৰ পৰা কিবা যদি ল'ব পাৰোঁ, এফৰ্ডেবল যদি পাওঁ তেন্তে উঠাম আৰু আপোনালোককো অলপ কালেকশ্যনখিনি দেখাই দিছোঁ ৰ'ব। অঁ মজা লাগিছে ৰে। এয়া আহি পালোহি কেম্পাছত আৰু এয়া হৈছে মাহঁতৰ ইউনিটৰ মানুহ। আৰু আপোনালোকক মই এদিন ভালকৈ দেখাম, যিহেতু বহুত দিন আছোঁ মই ইয়াত। ভৰিটো চালে উঠাই থৈ দিছে পেনটো কেনেকৈ দেখিছেনে? মোৰ মাক যেতিয়া তেতিয়া আপুনি ঝাৰু মাৰি থকাহে দেখিব। আহি পাইছে ঝাৰু মাৰি আছে। ड्यूटी से आया मैं भी सर्विसमैन हुआ, तुम लोग को पता ही है। ड्यूटी से आया, आके खाना पीना बनाया, झाड़ू लगाया। अभी सो আমি আহি পাই গলোহি আৰু মায়ে দেখিছে আহি ঝাৰুৱে মাৰি থাকে, যেতিয়াই তেতিয়াই খালি ঝাৰুৱে মাৰি থাকে। বহুত ভাগৰ লাগিলে। মা একদম বহুত চাফা। আপোনালোকক আগতেও কৈছোঁ, যেতিয়াই তেতিয়াই খালি ঘৰ সাৰিব, ঘৰ মুচিব, এনেকৈ থাকে। আৰু মোৰ বহুত ভাগৰ লাগিছে। মই ফাৰ্ষ্ট ফ্ৰেছ হৈ লওঁগৈ ভালকৈ। প্ৰাইচ আছে দে মাৰিছো। কিছুমান ভুল কৰি থাকে ন,
लाल प्यारा হয় लेकिन ना ये ना बहुत गलती किस्मत कर থাকে সেই কাৰণে অহা লগে লগে মই কিছু হেতু কাৰণে দিছো অহা লগে লগে কিছু হেতু কাৰণে অহা লগে লগে দিছো হেতু কাৰণে তাই তাৰমানে অকমান এয়া গা চা ধুই মেলি আমি খাবলৈ বহিলোঁ মায়ে ধুনীয়াকৈ একদম কি বনাই থৈছে তৃপ্তি লাগিছে ঔটেঙা জোল মাছৰ জোল চাটনি আৰু এইফালে খৰিচা অলপো লৈ লৈছোঁ আৰু মা আপুনি আনিছে আহক আমি এতিয়া খাই লওঁ খাই বৈ অকণমান ওলাই যাম আপোনালোকক দেখাই আছোঁ আৰু কিমান দিনৰ পাছত মাৰ হাতৰ পৰা খাবলৈ পাম আজি এয়া আজি ধুনীয়াকৈ খাব লাগিব No, we are also happy. No, we are also happy. And thanks to auntie. ইমান ধুনীয়াকৈ তেওঁ মানে কামতে দি দিম